हेलो बंधुসকল আপোনাৰ মোবাইল নাম্বাৰটো কেনেকৈ আপুনি মিটাৰ নাম্বাৰৰ লগত লিংক কৰিব ভিডিওটো স্কিপ নকৰাকৈ একেলৈকে চাই থাকক আপোনালোকে যিকোনো ব্ৰাউজাৰ এটাত গৈ আপুনি লিখিব APDSL মোবাইল নাম্বাৰ কালেকশন সিস্টেমত ক্লিক কৰি দিব তাৰ পিছত এনেকৈ APDSL মোবাইল নাম্বাৰ কালেকশন সিস্টেমত আৰু একবাৰ ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনাৰ কাস্টমাৰ নাম্বাৰটো মাৰি দিব এনেকৈ মাৰি দিব চাওক তাৰ পিছত ইয়াত আপোনালোকে মোবাইল নাম্বাৰ এড কৰিব চাওক মই ইয়াত মোবাইল নাম্বাৰ এড কৰিছো চাওক এনেকৈ এড কৰি দিব মই ইয়াত OTP আহি গৈছে মই ইয়াত সাবমিট কৰি দিম চাওক এনেকৈ আহি গৈছে ইয়াত পিন কৰি ৰাখিব পাৰিব আৰু মই স্ক্ৰিনশ্বট মাৰি থৈছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি থব পাৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব